হয়, আজি আমি বিটিচিৰ মীন বিভাগৰ ফালৰ পৰা কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্টৰ কিছু সংখ্যক মীন পালকক ইয়াৰ ভিতৰত মহিলাও আছে CLF গ্ৰুপৰ তেওঁলোকে অমৃত সৰোবৰত সাইণ্টিফিকভাৱে মাছ পালন কৰিব লগতে কিছু সংখ্যক আমাৰ মাছ পোনা উৎপাদনকাৰী তেওঁলোকে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত ইকো হেচাৰী বনাইছে অহা বছৰৰ পৰা তেওঁলোকে মাছ পোনা উৎপাদন কৰিব আমাৰ বিটিচিৰ কাৰণে আমি তেওঁলোকক আজি নলবাৰীৰ এই দেৱজিৎ বৰ্মন তেখেত অসম গৌৰৱ বঁটাৰে বিভূষিত মীন পালক এজন এখন বৃহৎ মীন পাম তেখেতৰ ইয়াত প্ৰায় 500 বিঘা জলৰাশিৰ তেখেতৰ পুখুৰী আছে সৰু ডাঙৰ লগতে গাহৰি আছে প্ৰায় 3000 3500 তেওঁলোকে গাহৰি ডাঙৰ গাহৰিও বিক্ৰী কৰে আৰু সৰু গাহৰিও বিক্ৰী কৰে লগতে তেখেতে মাছ পোনাৰ কেইটামান নতুন প্ৰজাতি যেনে জয়ন্তী ৰহু আমুৰ কাৰ্প ইম্প্ৰুভ কাটলা এইবিলাক তেখেতে উৎপাদন কৰে গতিকে আমাৰ মীন পালকসকলেও যাতে এই তেখেতৰ কৰ্মৰাজি দেখি মীন পামখন দেখি আগুৱাই যাব পাৰে সাইণ্টিফিকভাৱে মাছ পালন কৰি তেওঁলোক স্বাৱলম্বী হোৱাৰ লগতে আমাৰ বিটিচিবাসীকো যাতে থলুৱা লোকেল উৎপাদিত মাছেদি আমি যাতে বজাৰৰ চাহিদা পূৰণ কৰিব পাৰোঁ সেই উদ্দেশ্যে আমি তেওঁলোকক ইয়ালৈ লৈ আহিছিলোঁ যাতে দেখি কামবিলাক দেখি তেখেতৰ মীন পামখন দেখি যাতে উৎসাহিত হৈ ভালদৰে মীন পালন কৰে সেই উদ্দেশ্যে আমি তেওঁলোকক আনিছিলোঁ আৰু তেওঁলোকক দেৱজিৎ বৰ্মনে মীন পামখন সম্পৰ্কে বা মাছ পোনা উৎপাদন সম্পৰ্কে গাহৰি পালন সম্পৰ্কে ইণ্ডিকেটেড গাহৰি আৰু মীন পাম পালন সম্পৰ্কে গোটেই কথাখিনি তেখেতে ধুনীয়াকৈ বুজাই দিছে তেওঁলোকক আমাৰ মীন পালকসকলক গতিকে আমি ভাবিছোঁ অদূৰ ভৱিষ্যতে বিটিচিত আমাৰ মীন পালকসকলেও তেখেতক অনুসৰণ কৰি আগুৱাই যাব আৰু আমি মাছ উৎপাদনত স্বাৱলম্বী হ'ব পাৰিম বিটিচিত চাওক 4খন ডিষ্ট্ৰিক্ট আছে আমাৰ বৰ্তমান যদিও তামোলপুৰৰ এখন সেই ৰিচেণ্টলি হোৱা ডিষ্ট্ৰিক্ট নতুনকৈ হোৱা ডিষ্ট্ৰিক্ট যদি আপোনালোকে চাই ওদালগুৰি বাক্সা তামোলপুৰত মাছৰ উৎপাদন খুবেই ভাল কোকৰাঝাৰত পুখুৰী তুলনামূলকভাৱে কম আছে কিন্তু তাত বিল ফিচাৰী আছে আমাৰ কেইবাখনো বিল ফিচাৰী আছে মানে ৰেজিষ্টাৰ্ড বিল ফিচাৰীও আছে ডিপ্লাই চাৰেশ্বৰ ইত্যাদি সেইবিলাকত যথেষ্ট মাছ উৎপাদন হয় আৰু আমি তাত ভালকৈ মাছ উৎপাদন সাইণ্টিফিক মেনেজমেণ্টৰ কাৰণে কিবা কিবি কাম হাতত লৈ আছে বিটিচিৰ মীন বিভাগ মাননীয় আমাৰ চিফ প্ৰমোদ বড়ো ছাৰ আৰু আমাৰ EM ৰাকেশ ব্ৰহ্ম ছাৰৰ নেতৃত্বত আমি বহুতখিনি আগুৱাই গৈছোঁ মীন পালনৰ ক্ষেত্ৰত মাছ উৎপাদনৰ ক্ষেত্ৰত গতিকে আগন্তুক দিনত আপোনালোকে দেখা পাব ইতিমধ্যে পৰিৱৰ্তনটো আপোনালোকে যদি অলপমান লক্ষ্য কৰে তেতিয়াহ'লে গম পাব বিটিচি এৰিয়াত এনেকুৱা ফিচাৰীৰ কাৰণে সুবিধাটো কেনেকুৱা হয় বিটিচিত আমাৰ বিটিচিৰ SOPDৰ আণ্ডাৰত বিভিন্ন আঁচনি আছে আমি যিসকলৰ পুখুৰী আছে তেওঁলোকক মাছ পোনা দানা আদি যোগান ধৰোঁ লগতে ইণ্ডিকেটেড ফাৰ্ম কৰাৰ কাৰণে হাঁহ পোৱালি দিয়া হৈছে এবাৰ গাহৰি পোৱালি দিয়া হৈছে দানা দিয়া হৈছে আৰু যিসকল আমাৰ ভাল প্ৰগ্ৰেছিভ ফিছ ফাৰ্মাৰ আমি 100জন প্ৰগ্ৰেছিভ ফিছ ফাৰ্মাৰক 1 লাখ টকাকৈ আমাৰ প্ৰমোদ বড়ো ছাৰ আৰু ৰাকেশ ব্ৰহ্ম ছাৰ মাননীয় চিফ আৰু আমাৰ EM ছাৰৰ নেতৃত্বত তেওঁলোকক আমি ইতিমধ্যে চেৰিমনিলি দিয়া হৈছে আৰু কম দিনৰ ভিতৰতে তেওঁলোকক আমি চেক প্ৰদান কৰিম গতিকে ভাল হেৰি আছে আমাৰ খালি আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী যিসকলে মাছ পালনৰে স্বাৱলম্বী হ'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰক আগুৱাই আহক তেওঁলোকে ডেফিনেটলি আমি সহায় কৰিম ना फुख्रि नायदिंनो फैदों আপুনি থাকক मा बुंगोन सार बयनिसिम खुलुमनाय थाबाय मिडिया पार्सननिसिम जे आं दिनै फिसारि डिपार्टमेन्टनि थ्रुयै नैबे देवजित बर्मननि फार्मखौ नायनो फैनो मोननानै आं गावखौनो गाव खोब गोजोननाय मोनदों बिथाङा सासे खोब मोजां फार्मार आरो फार्मारल' नङा बिथाङा जथेस्थ मोजां सेन्ट्रेल लेभेलनि जितु आमार जोंनि जितु फिसारि सेन्ट्रेल माबानिफ्राय रिसर्स बेयावबो बिथाङा मेम्बार हिसाबै दङ गतिके जोङो बेयाव 2022-23आव जोङो आसाम गौरव जयैनो मोनदों आरो आं 2024आव पद्मश्री बान्था मोननो हादों आंबो आबादारियानो नाथाय आंनियाव बेबायदि फिसारियावल' गैया गासिबो फिसारि हर्टिकालचार एग्रिकालचार सेरिकालचार गासिबो आंनाव दंजोबो नाथाय बिनि बायदि आङो एक्सट्रायै बेबायदि
ना फिसारियाव आं एसेबांखौ माबानो हायाखै गतिके थेवबो आंनाव गासिबो दंजोबो आं गासिबखौ लानानै बिदिनो दिनैसिम आसाम गौरबनिफ्राय पद्मश्री बान्थासिम मोननो हाबाय गतिके आं बिदिनो फैबाय थानाय इयं जेनेरेसनखौ जे फैबाय थानाय जितु आबादारि बेफोरखौ जाहाथे मोजां गुन गोनां आबाद मावनानै जोंनि ओनसोलखौ जाहाथे डेभेलप खालामो आरो सासे मोजां आबादारि जानानै गावनि न'खरखौ जाफुंहोनायजों लोगोसे जोंनि ओनसोलखौ जोंनि देशखौ जाहाथे डेभेलप खालामो आं बेखौनो बयनिसिमबो आबादारिनिसिम खावलायनो थाबाय ना लाइमोनफोरनि गेजेराव गोबां माबाया खम बे बिथिङाव मा बुंनो सानो ना फिनायनि बेलायावथ' बिटिआरआवल' नङा माने जोंनाव अनलि ना फिनायल' नङा खिन्थु जोङो बिटिआरआ दासिमबो डेभेलप जानो हायाखै जे जोङो आं बेखौनो बुंबाय थायो प्रत्येकटा मिडियानि बेलायाव बुङोबा आबादारिनि बेलायाव बुंबाय थायो जे जोङो सोलायनाय लाबोनांगौ बिटिआरखौ जे ना फिनायखौबो जों बिदिनो मिक्सार जेनेबा संमिश्र मीन पालन हिसाबै जों बेखौ ना फिनो लानांगौ अकल सिंगेल नायावल' नङा जों नाजों लोगोसे अमा लानांगौ अमा लानानै जों ना फुख्रिखौ जों ओरैनो बेखार दोनालासिनो बेहायबो जों हर्टिकालसार क्रप खालामनो हायो जे बिगासे हायाव जोङो प्राय 2 लाखनिफ्राय 2,50,000 जों बोसोराव खामायनो हायो जों बिदि इन्टिग्रेटेड फिश फार्मिं खालामोबा थिग बिदिनो जोंनि ओनसोलाव जों आबाद मावनानै जोंनिखौ सोलायनो लाबोनांसिगौ जे नर्थ इस्टआव जिहेतु दा गय बागानखौ जथेस्थ' प्राधान्य होदों गतिके जों गय बागानखौ बिदिनो जोंबो मिक्सार इन्टारक्रपिं हिसाबै जों थोरोब्रै जों आबाद मावनानै जों बिनिफ्राय इनकाम सर्सखौ अन्तत बिगासे गय बागाननिफ्राय जों 2-2.5 लाखसिम खामायनो हानांगौ आरोखि जों बिदिनो गासिबो बिथिङाव जुदि जों बिटिआरखौ जुदि सोलायनो हायोब्ला जों जथेस्थ' जोङो सोलिनो हागोन आरो जोंनि आसामनिफ्राय बा बिटिआरनिफ्राय जेसेबांखि विदेशाव थांनानै कम्पानियाव मावहैनानै थादों बियो एक्चुअलि रं कनसेप्ट गतिके जों मोजां नाजानानै जुदि बेयाव जुदि आबादाव नांथाबबा जों बिराद मोजां गावनि आथिङाव गसंनानै थानो हायो आरोखि आं बेखायनो लाइमोनफोरखौ बेखौनो खावलायो आरोखि আৰম্ভণি কেতিয়াৰ পৰা কেনেকুৱা আছিলে আৰম্ভণি মই 1990 চনৰ পৰা কৰিছোঁ তেতিয়া মই মেট্ৰিক দি উঠি আমাৰ যে 1 মাহ 2 মাহ ৰিজাল্ট দিয়ালৈকে টাইম থাকে সেইখিনি সময়ত মানে পুখুৰী পোৱালি মই ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ চেলেঞ্জেছ কেনেকুৱা হয় চেলেঞ্জেছ মানে কি ইয়াতে আমাৰ যেতিয়া ব্ৰহ্মপুত্ৰ ব্ৰহ্মদা মানে মোৰ প্ৰথম গুৰু আৰু ব্ৰহ্মদা ফাৰ্মত আমি কাম কৰোঁ জাল টানো তেওঁৰ পৰা দেখি যেতিয়া অসমত মানে কি পোৱালি তেতিয়া মানুহে হেৰিৰ পৰা বেংগলৰ পৰা আনিব লাগে তেতিয়া কি হ'ল পোৱালিৰ চাহিদা বহুত সেনেকৈ আমি নিজা হেচেৰি কৰিলোঁ নিজা অলপ কৰি এইফালে পঢ়িও আছোঁ মাছৰ ব্যৱসায় তাৰ লগত গাহৰিত আহিলোঁ সেনেকৈ আমি মানে তেতিয়া মানে অসমত কিন্তু পোৱালি একদম খুব কম আছিলে আজিৰ পৰা 34 ইয়াৰ্ছ আগতে বৰ্তমান কেই বিঘা পুখুৰী আছে এতিয়া মোৰ পানীকালি 400 বিঘা আছে তাৰে লগত লিজত লোৱা আছে অলপ মাছৰ লগত আৰু কি কি আছে মাছৰ লগত মোৰ গাহৰি আছে তাৰপিছত ছাগলী আছে তাৰপিছত ভেড়া আছে আৰু লোকেল কুকুৰা আছে মানে কি হয় আমাৰ কম্পোজিট ফাৰ্মটো গাহৰিৰ গোবৰখিনি পুখুৰীৰ গোবৰ হৈ যায় তাৰপিছত আমাৰ ইয়াতে যিবিলাক পোক পৰুৱা থাকিব এইটো মুৰ্গী চিকেনে চাফ চিকুণ কৰে তাৰ ভেড়া আৰু ছাগলী পুখুৰীৰ পৰা মানে কি ঘাঁহ বন খায় মানে সেইটো আমাৰ ওপৰঞ্চি এটা ইনকাম হয় বছৰত কেনেকুৱা হয় ইনকামটো আপোনাৰ ইনকামটো মানে আমাৰ মানে কি হয় ইনকাম কৰোঁ এই খৰচো হৈ যায় ধৰক মাটি কিনা সোমাই যায় ফাৰ্মৰ কোনোবা কাষত মাটি বিক্ৰী কৰিলে তাৰপিছত এনেকৈ চলি আছোঁ আৰু কিমান মান হয় এনে বছৰত আমি ধৰক আমি 1000 টন দানা খৰচ কৰোঁ মানে আপোনাৰ 1000 টনৰ পাৰ কেজি আপোনাৰ ধৰক 55 रुपीस আমাৰ 1000 টন মাছে আৰু গাহৰি দানা খৰচ হয় তাৰ ওপৰত বাকিখিনি আমাৰ মানে যিখিনি হয় সৰু মানে ফ্ৰাই পোৱালি স্পন ফ্ৰাই ফিংগাৰলিং তাৰপিছত টেবিল ফিছ গাহৰিটো আমাৰ এতিয়া 3500 আছে আমাৰ ফাৰ্মত কি কি প্ৰজাতিৰ মাছ আছে আপোনাৰ মাছ আছে মোৰ এইটো মোৰ 18 মাল্টিপ্লায়াৰ ইউনিট জয়ন্তী ৰহু তাৰপিছত জিআই জেনেটিক ইমপ্ৰুভ কাটলা হাংগেৰিয়ান আমুৰ কাপ মিৰিকা গ্ৰাছ কাপ চিলভাৰ কাপ এইটো মানে চিফা আইচিআৰৰ চিফা ভুৱনেশ্বৰৰ পৰা মোৰ এইটো 18 মাল্টিপ্লায়াৰ ইউনিট এজনে এনেকুৱা ফিচাৰী তেওঁলোকে মানে কি হয় ফিচাৰী কৰাৰ আগতে তেওঁলোকে সৰু পুখুৰী এটা কৰি যাতে 2-3 বছৰ আমাৰ পৰা গাইড লয় বা ডিপাৰ্টমেণ্টৰ পৰা লয় সেই গাইডত কাম কৰি যে মাছ ব্যৱসায়টো বা গাহৰি ব্যৱসায়টো এটা লাভজনক তেনেকৈ কৰিলে ছাকচেছ হ'ব কিছুমান মানুহে ধৰক একেলগে 100 বিঘা খান্দিলে
তেওঁৰ কোনো নলেজো নাই সেনেকৈ খান্দিব নালাগে। আপুনি ট্ৰেইনিঙো দিয়ে নেকি? ট্ৰেইনিংটো আমি দিওঁ, আমি লওঁ দিওঁ সেনেকুৱা আৰু। যিহেতু আজি বহুত আপোনাৰ তাত চাবলৈ আছে, ক'ৰ পৰা আহিছে? আজি মোৰ তাত আপোনাৰ কোকৰাঝাৰ, চিৰাং, তাৰপিছত মাজতে মই কেইমাহমান আগতে কোকৰাঝাৰ, চিৰাং মানে বিটিআৰ এলেকাত মানে কি হয়, যি মাছ আৰু গাহৰি মানে কি এইটো নেটফিৰ সহযোগত মই মানে কি ঘূৰিছিলোঁ গোটেইখন ডিষ্ট্ৰিক্টত, যাতে মানুহখিনিয়ে আমাৰ মানে বিটিআৰ এলেকাৰ মানুহে এনে বড়ো মানুহখিনিয়ে গাহৰি পোহে, কিন্তু যিটো চাইণ্টিফিক পুহিব লাগে সেইখিনি বস্তু সিমান জ্ঞান নাই। আৰু পুখুৰীৰ লগত যে পুহিব পাৰি সেইটোৰ কাৰণে বহুত ফাৰ্মাৰৰ লগত মই কথাও পাতিছোঁ, বহুতে কৰিছেও যাতে সেনেকুৱা। তাৰপিছত আপোনাৰ বিটিআৰত মানে সুবিধাও বহুত আছে মাছ আৰু গাহৰিত। সেইটো মানে এখন মিটিঙত আমাৰ প্ৰমোদ বড়ো ছাৰৰ লগতো আমি লগ হৈছিলোঁ, যাতে বিটিআৰ মানুহখিনি মানে তাত মানে কি বাঁহৰ আমাৰ যি গাজ, মই আছিলোঁ আপোনাৰ গাহৰি আৰু মাছৰ ওপৰত, এজন আছিলে মাছৰুমৰ ওপৰত, সেনেকৈ আমাৰ বিভিন্ন ছেক্টৰৰ মানুহ আমি বিটিআৰ গোটেইখন ঘূৰিছোঁ। এনেকুৱা ফিছ ফাৰ্মিং কৰি ছেটেল হ'ব পাৰে, হয়, এইটো আপুনি প্ৰুভ কৰিলে। আপোনাৰ তাত এতিয়া আপোনাৰ লগত কেইজন কাম কৰা মানুহ আছে? মোৰ লগত ৭৫ জন আছে। হয়, কাম মানে কি হয়, এনেকুৱা নহয় যে মোৰ পুখুৰী ডাঙৰ, মানুহে সেইটো ভাবিব নালাগে। মানে মই কৈছোঁ কি সৰু পুখুৰী এটাত মানুহে শিকিব লাগে, শিকি লোৱাৰ পিছতহে তুমি ডাঙৰ ডাঙৰ চিন্তা কৰি থাকা, কিন্তু নিশিকা কৰি নকৰিলে সেইটো ছাকচেছ নহ'ব। তাত মাটিখিনিও বৰবাদ কৰিব, পিছত মনো ভাঙি যাব, যাতে সেইটো নহয়। ষ্টাৰ্টিং অৱস্থাত আপুনি কাৰোবাৰ পৰা এনেকুৱা হেল্প পাইছিলে নেকি? প্ৰথম মানে কি হ'ল, আমি মেট্ৰিক দি উঠি গাঁৱত ধৰক ফিচাৰী ডিপাৰ্টমেণ্টত যোগাযোগ কৰি আমাৰ গাঁৱৰ সংঘত হেৰি কৰি এপ্লিকেশ্যন দি ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা 3 দিন এটা গাঁৱত আমি নিজে ল'ৰাখিনিয়ে হেৰি কৰিছিলোঁ, ট্ৰেইনিং এটা কৰিছিলোঁ, সেইটোৰ পৰাহে মই এইটো আগবাঢ়িছোঁ। এতিয়া গভমেণ্টৰ পৰা কেনেকুৱা সঁহাৰি পাইছে আপুনি? গভমেণ্টৰ লগতো মোৰ হেৰি আছে, কিন্তু গভমেণ্টৰ লগত মই স্কিমৰ লগত জড়িত নহয়। মানে কি ধৰক এতিয়া মানে এই যিবিলাক স্কিম দিয়ে আমাৰ লেভেলত নহয় আৰু, ধৰক 2 লাখ, 1 লাখ, 3 লাখ, 50,000 আমি সেইবিলাক লোৱাত কৰি এজন বেলেগ গৰীব ল'ৰাই পালে ভাল, আমিতো চলি আছোঁ। গতিকে আমাক যদি মানে ডাঙৰ এমাউণ্টত ইণ্ডাষ্ট্ৰী হিচাপত দিয়ে তেতিয়াহ'লে আমাৰ প্ৰয়োজন, কিন্তু এনেই 2 লাখ, 3 লাখ, 5 লাখ এইবিলাক লোৱাত কৰি এতিয়া ধৰক জিলাখনত সেই কমিটিখনত ময়ে আছোঁ, থাকিলে মানে যিমান এপ্ৰুভ হয় ময়ো চহী কৰিব লাগে। গতিকে তাতেতো মই মোৰ নামটো সোমাব পাৰোঁ, কিন্তু মই কোনোদিন ছাৰহঁতক ক'ব নোৱাৰে যে মোৰ নামটো দিব লাগে বুলি। আমাৰ পোৱালি মাৰ্চৰ পৰা আৰম্ভ হ'ব একদম ছেপ্টেম্বৰলৈকে, আৰু খোৱা মাছটো আমাৰ মে'ৰ পৰা একদম আপোনাৰ মাৰ্চলৈকে। ক'ত ক'ত ছাপ্লাই কৰে আপুনি? মাছটো আমাৰতো গোটেই নৰ্থ ইষ্টতে যায় পোৱালিখিনি, তাৰপিছত বাংলাদেশতো যায়, ভূটান যায় এনেকৈ। তাৰপিছত ইয়াতে আমাৰ ধৰক এইখনতো গণকবৰ আছিলে আগতে আলফাৰ, তাৰপিছত এতিয়া সেইটো হেৰি হৈ গ'ল। এতিয়া ধৰক 4 মাহ আগতে জাইকা জাপানৰ পৰা আহিছে, বিভিন্ন ফৰেইনৰ মানুহ আহি ইয়াতে ধৰক ভিজিট কৰি যায়, ৱৰ্ল্ড বেংকৰ আহে, ৱৰ্ল্ড ফিছৰ আহে, মানে ভিয়েটনাম, ম্যানমাৰ, চাইনিজ, থাইলেণ্ড এনেকৈ বিভিন্ন দেশৰ পৰা আহি থাকে। বছৰত কেই কুইণ্টেল মানুহ ছাপ্লাই কৰিব পাৰে আপুনি? আমাৰ কুইণ্টল মানে সেইটো খোৱা মাছটো বেলেগ। খোৱা মাছটো ধৰক আপোনাৰ ধৰক যদি 15 মানে ইমান 1000 কেজি হ'ল, মানে পোৱালি ইমান সংখ্যা হ'ল, গতিকে সেইটো পাৰ হেক্টৰ আমাৰ হেৰি হয় 11-12 হাজাৰ কেজি প্ৰডাকশ্যন হয় মাছৰ, ডাঙৰ মাছৰ। মানে কি হয় আমাৰ যিটো প্ৰডাকশ্যন, মানে অন্ধ্ৰটো মই গৈছোঁ, মানে আমাৰ ইয়াতে গৰমটো যিহেতু এতিয়া মাছৰ আমাৰ অসমত ভাল হ'ল, যেতিয়া মানে কি এতিয়া গৰমটোতো আজিওতো গৰম নাই, এতিয়া পুহৰ মাহতো গৰম নাই, গতিকে সেইটোৰ কাৰণে আমাৰ অসমত মাছৰ বেলেগ কৃষি কাৰ্যত কৰি মাছৰ হেৰিটো ভাল হৈ গৈছে। আৰু মাছটো কি হয় আমাৰ বেলেগ খেতিত কৰি মাছ আৰু গাহৰি ৰাখি থ'ব পাৰি, যে বজাৰ ভাল, বজাৰে নিব মাছক, গাহৰি বজাৰে নিব, যি বজাৰ বেয়া আমাৰ ফাৰ্মত থাকি গ'ল। সিহঁতে এতিয়া বেলেগ খেতি যদি কৰে, সি ধৰক আপুনি যিকোনো খেতি এটা টাইম পিৰিয়ডৰ ভিতৰত বিক্ৰী কৰিবই লাগিব, গতিকে আমাৰ বজাৰ মতে এই বস্তু দিম আমি, সেইটো এটা মাছ আৰু গাহৰিৰ ক্ষেত্ৰত বহুত ভাল।
হ'ব